নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বৰ্তমান আমি কোভিড-19 নামৰ এই বিশ্ব এটা মহামাৰীৰ ফলত সকলো ঘৰতে আবদ্ধ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে আমি সকলো এতিয়া ঘৰতে আবদ্ধ হৈ আছোঁ যেহেতু আমি সকলো এতিয়া ঘৰতে আবদ্ধ হৈ আছোঁ গতিকে আমাৰ এই মূল্যৱান সময়সমূহ আমি বিভিন্ন ধৰণৰ কামৰ জৰিয়তে আমি খৰচ কৰিব পাৰোঁ যেহেতু শিশুসকল এতিয়া বৰ্তমান বিদ্যালয়লৈ যাব পৰা নাই গতিকে তেওঁলোকৰ অধ্যয়নৰ পৰিসৰ অলপ হ'লেও কমি আহিব গতিকে আজি আমি এই ভিডিঅ'টোত সেই শিশুসকলে বা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব পৰা কেইখনমান কিতাপৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়ি যাম আৰু মোৰ এই ইউটিউব চেনেলটো শিক্ষাৰ লগত জড়িত হোৱাৰ লগতে বিভিন্ন ধৰণৰ আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় কথাসমূহ আলোচনা কৰাৰ লগতে আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে বিভিন্ন গান কবিতা তথা আমাৰ অসমৰ আপুৰুগীয়া সম্পদ ভাওনাৰ ভিডিঅ'সমূহ আপোনালোকৰ সন্মুখত আগবঢ়াই দিবলৈ মই সদায় প্ৰস্তুত হৈ থাকিম আমাৰ সকলোৱে কিতাপ পঢ়িব মন যায় কিন্তু আমি কিতাপ পঢ়িব মন গ'লে আমি ভাবি নাপাওঁ ন কোনখন কিতাপ পঢ়িম বা কোনখন কিতাপ পঢ়িলে আমাৰ লাভ হ'ব গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ জনাব বিচাৰোঁ যে কোনখন কিতাপ আপোনালোকে ছাত্ৰ ছাত্ৰীৰ জীৱনত পঢ়িলে ভৱিষ্যত জীৱনত সফল হোৱাৰ লগে লগে বৰ্তমান সময়তো আপোনালোক লাভৱান হ'ব পাৰিব আমি সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটা কথাই জনাব বিচাৰিছোঁ যে আমি সকলোৱে এটা কিতাপ পঢ়াৰ মন গঢ়ি তুলিব লাগে যিটো আমাৰ বাবে যথেষ্ট উপকাৰী হ'ব গতিকে আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কৈশোৰ কালত অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলগীয়া কেইখনমান কিতাপৰ বিষয়ে আলোচনা কৰোঁ আজি এই ভিডিঅ'টোত মই যিকেইখন কিতাপৰ কথা ক'বলৈ ওলাইছোঁ তাৰ ভিতৰত প্ৰথমখন কিতাপ হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰ এটা সপোন আছে কৈশোৰ কালত অধ্যয়ন কৰিবলগীয়া এইখন হৈছে এখন অন্যতম গ্ৰন্থ মোৰ এটা সপোন আছে মূলতঃ এখন আত্মজীৱনীমূলক গ্ৰন্থ নিজৰ ভৱিষ্যত গঢ়াত দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু তাৰ এক অন্যতম উদাহৰণ হৈছে মোৰ এটা সপোন আছে এই গ্ৰন্থখন গতিকে আপোনালোকে এই গ্ৰন্থখন অধ্যয়ন কৰিব পাৰে কঠোৰ সংগ্ৰামেৰে পাৰ কৰা ডক্টৰ মাউতৰ শৈশৱকাল তথা জীৱনৰ ঘাট প্ৰতিঘাত আমেৰিকাত কৰা বৈজ্ঞানিক উদ্ভাৱন আদি সকলো বিষয়ে এই কিতাপখনত আপোনালোকে পঢ়িবলৈ পাব গতিকে আপোনালোকে মোৰ এটা সপোন আছে কিতাপখন অধ্যয়ন কৰিব পাৰে দ্বিতীয়তে আপোনালোকে অধ্যয়ন কৰিব পৰা কিতাপখন হৈছে ডক্টৰ আব্দুল কালাম আজাদৰ আত্মজীৱনী অগ্নিদেউকা অগ্নিদেউকা এক সাৰ্থক আৰু অনুপম সৃষ্টি এগৰাকী মহান স্বপ্নদ্ৰষ্টাৰ আত্মানুসন্ধান সুখ দুখ আহৰণ নিজ ঠাইখনৰ পুৰুষ প্ৰকৃতি আকাশ বায়ু পানী আৰু কেঁচা মাটিৰ গোন্ধ কঢ়িয়াই লৈ ফুৰা জীৱন্ত কাহিনীৰ এক অন্যতম উদাহৰণ হৈছে অগ্নিদেউকা গতিকে এই কিতাপখনৰ জৰিয়তে আশা কৰোঁ মই ছাত্ৰ ছাত্ৰীসকল যথেষ্ট লাভৱান হ'ব পাৰিব এই কিতাপখনৰ জৰিয়তে অদ্বিতীয় মহাকাশ বিজ্ঞানীগৰাকীৰ বৈচিত্ৰ্যপূৰ্ণ জীৱনচৰ্যা হৃদয়ে অনুধাৱন কৰি আমি সমৃদ্ধ হ'ব পাৰোঁ গতিকে আশা কৰোঁ এইখন কিতাপৰ জৰিয়তে আপোনালোক অলপ লাভৱান হ'ব পাৰিব তৃতীয়তে মই আপোনালোকৰ সন্মুখত ক'ব বিচাৰোঁ যে আপোনালোকে অধ্যয়ন কৰিব পাৰে পাওলো কোয়েলৰ দ্য এলকেমিষ্ট কিতাপখন আপোনালোকে অধ্যয়ন কৰিব পাৰে এই যিখন অসমীয়ালৈ অনুবাদ কৰিছে প্ৰশান্ত কুমাৰ বৰদলৈ নামৰ এজন অভিযন্তাই এই কিতাপখন অধ্যয়নৰ জৰিয়তে আমি সকলোৱে বুজি উঠোঁ যে নিজৰ ভাগ্য নিজে গঢ়াটোৱে মানুহৰ একমাত্ৰ দায়বদ্ধতা হ'ব লাগে আমি নিজৰ ভাগ্য আমি নিজে গঢ়িব পাৰোঁ নিজৰ প্ৰতিষ্ঠিত জীৱনত উপনীত হোৱা মানুহৰ অসাধ্য একো নাই গতিকে আশা কৰোঁ এই কিতাপখনৰ জৰিয়তে আপোনালোক অলপ হ'লেও লাভৱান হ'ব পাৰিব চতুৰ্থতে মৃত্যুঞ্জয় যিখন কিতাপ অসমীয়া সাহিত্যত লেখত ল'বলগীয়া এখন উপন্যাস উক্ত কিতাপখনত ভাৰতীয় স্বাধীনতা আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলী আভাস আৰু চিন্তন আছে সেই সময়ৰ সমাজ মানুহৰ চিন্তাধাৰা ৰীতি নীতিৰ বৈশিষ্ট্য স্বাধীনতাৰ প্ৰভাৱ মানুহৰ জীৱনত কিদৰে প্ৰভাৱিত কৰিছিল তাৰ নিৰ্মোহ প্ৰতিফলন এই কিতাপখনত পোৱা যায় গতিকে আপোনালোকে মৃত্যুঞ্জয় কিতাপখনো এবাৰ অধ্যয়ন কৰি চাব পাৰে পঞ্চমতে পুনৰ ডক্টৰ আব্দুল কালামৰ অন্য এখন কিতাপ আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত যিখন তেখেতৰ শেষ কিতাপ আছিল আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত আমি প্ৰত্যেকে আমাৰ জীৱনত যি প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ আৰু এই সকলো প্ৰত্যাহ্বান নুই কৰি নিজৰ সপোন সাৰ্থক কৰাটো আমাৰ জীৱনৰ উদ্দেশ্য হ'ব পাৰে আৰু এই মূল মন্ত্ৰটো আপুনি আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত নামৰ কিতাপখনৰ জৰিয়তে উত্থাপন কৰিব পাৰে গতিকে আশা কৰোঁ এই কিতাপখনো আমাৰ বাবে অনুপ্ৰেৰণাদায়ক হ'ব আৰু আপোনালোকে যথেষ্ট লাভান্বিত হ'ব পাৰিব ইয়াৰ উপৰিও আপোনালোকে চাৰ্লি চেপলিন কিতাপখন অধ্যয়ন কৰিব পাৰে যিখন 54 পৃষ্ঠাৰ কিতাপ কিন্তু সেইখন কিতাপে ভুৰুকাত হাতী ভৰোৱাৰ দৰে যথেষ্ট প্ৰেৰণা আৰু জ্ঞান সোমাই আছে চাৰ্লি চেপলিনখন আপোনালোকে অধ্যয়ন কৰি চাব যথেষ্ট আমোদজনক কিতাপ সেইখনৰ পৰা আপোনালোকে যথেষ্ট লাভান্বিত হ'ব পাৰিব এইসমূহৰ উপৰিও আমি মহৰ্ষি টলষ্টয়ৰ সাধু চৰিত্ৰবোধ ইউচুফ মালালা কৈলাশ সত্যাৰ্থী জীৱন জিজ্ঞাসা আদি কিতাপসমূহ পঢ়িব পাৰোঁ যিসমূহ কিতাপ আমাৰ বহুত প্ৰেৰণাদায়ক আৰু লগতে ভৱিষ্যত জীৱনত আমাক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টি অলপ হ'লেও ভাল পাইছে
অলপ হ'লেও আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে উপকৃত হ'ব পাৰিছে আপোনালোকে কোনখন কিতাপ পঢ়িব তাৰ অলপ হ'লেও আপোনালোকে অনুমান কৰিব পাৰিব লগতে এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যদি যিকোনো অনুষ্ঠান পাতে জন্মদিন হওক বিয়া হওক আদি সেই তেনেকুৱা ধৰণৰ অনুষ্ঠানসমূহত বিভিন্ন দামী উপহাৰ দিয়াৰ সলনি একোখনকৈ কিতাপ দিয়াৰ আপোনালোকে অভ্যাস গঢ়ি তোলক আৰু লগতে সকলোৱে এটা কিতাপ পঢ়াৰ মন গঢ়ি তোলক যিটো আমাৰ ভৱিষ্যত জীৱনত যথেষ্ট সহায়ক হ'ব আৰু লগতে আপোনালোকে এটা কিতাপ পঢ়াৰ মন গঢ়ি তোলক যিটো আমাৰ ভৱিষ্যত জীৱনত সহায় হোৱাৰ লগে লগে লগতে আমাৰ সমাজ জীৱনৰ বাবেও যথেষ্ট লাভৱান হ'ব আৰু লগতে মই এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে নিজৰ সন্তানসকলৰ যেতিয়া জন্মদিন পাতে তেতিয়া সেই জন্মদিনত বিভিন্ন ধুমধামেৰে সেই জন্মদিন উদযাপন নকৰি আপোনালোকৰ গাঁৱতে লাইব্ৰেৰী থাকে নিশ্চয় লাইব্ৰেৰী আছে সেই লাইব্ৰেৰীলৈ আপোনালোকে কিতাপ অনুদান দিব পাৰে ঢেৰ দিব নালাগে 4খন 5খন দিয়ক আপোনালোকৰ সাধ্য অনুযায়ী কিতাপ দান দিব পাৰে যিটো আপোনালোকো উপকৃত হ'ল আপোনালোকৰ কিতাপকেইখনৰ জৰিয়তে বেলেগ ল'ৰা ছোৱালীও উপকৃত হ'ব পাৰে গতিকে আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়াৰ এটা মন গঢ়ি তোলক আৰু লগতে এটা কথা ক'ব পাৰোঁ যিসকলৰ হাতত কিতাপ নাই তেওঁলোকৰ নিশ্চয় গাঁৱত লাইব্ৰেৰী আছে লাইব্ৰেৰীৰ পৰা কিতাপ আনি পঢ়াৰ আজিকালি সুবিধা আছে গতিকে তেওঁলোকে লাইব্ৰেৰীৰ পৰা আনিও কিতাপ অধ্যয়ন কৰিব পাৰে মুঠতে আমি সকলোৱে এটা কিতাপ পঢ়াৰ মন গঢ়ি তুলিব লাগে যিটো আমাৰ ভৱিষ্যত জীৱনত যথেষ্ট সহায়ক যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি আশা কৰিছে যে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক অলপ হ'লেও উপকৃত হ'ব তেন্তে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ বিভিন্ন আপডেটসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোক সকলো এতিয়া ঘৰতে থাকক আৰু সুৰক্ষিত থাকক ধন্যবাদ